আছো আছে কিবা কয় আৰু ভগৱানে ৰাখিছে আৰু ওপৰৰ পৰা একদম আৰু যিটো গৰম দিছে আজি মানুহ ডাইৰেক্ট মাৰি যাব ৰাতিপুৱা বৰষুণ আছিল বাৰু আৰু এতিয়া গাইছ মুঠলো দে বৰ শান্তি পাইছোঁ গাইছ কৈছোঁ না মুঠি বহুত শান্তি পাইছোঁ মানে কিবা এটা মোৰ মানে দেহাৰ পৰা এটা পাতলা পাতলা লাগি গৈছে এতিয়া মানে ঘৰত যাৰ পৰা ওলাই আহিলোঁ মানে ভাই কি মানুহ ধুনীয়াৰ গৰম আৰু আপি গাইছ আৰু মানে গাড়ীখনত এনে ভিডিঅ'টো আৰম্ভ কৰিব ওলাই আহিলোঁ আৰু গাইছ কৈছোঁ ন মানে এনেকুৱা গাৰ বিষ মানে বহুত মানে মেট্ৰিক দিয়াৰ আগতে মানে ক্লাছ 9ত থাকোঁতে মানে ফুটবল খেলিছিলোঁ আৰু তাৰ পিছত মানে খেলা হোৱা প্ৰায় 3 বছৰ পাছত যোৱাকালি ফুটবল খেলিছোঁ আৰু মানে এনেকুৱা লেভেলৰ মানে গা বিষ হৈছে মানে গাটো বেছি বিষ নাই কিন্তু দাঁতনা দুখন এনেকুৱা বিষ হৈছে জানো মানে কোনোবা মোক একদম অকলে দাঁতনাত কোবাইছে যোৱাকালি ৰাতি লকডাউনত যে পুলিচে কোবাইছিল সেই চিষ্টেমত গাইছ দাঁতনাগিলা বিষ হৈছে এতিয়া বেলেগ উপায় আৰু একো নাই আজি ফুটবল খেলাব লাগিব বিষটো আপোনাৰ আপুনি কমি যাব তাৰ প্ৰতিক্ৰিয়া সেইটো হৈছে বেলেগ প্ৰতিক্ৰিয়া একো নাই গাইছ আজি ভিডিঅ'টো কি হয় ক'ব নোৱাৰোঁ আৰু গাইজ কৈছোঁ না যে যোন মানে ভিডিঅ'বোৰ দি আছোঁ মানে এনে মানে মনক মানে সান্তনা দিয়াৰ কাৰণে দি থকা হৈছে মনৰ পৰা ইচ্ছা কৰি ভিডিঅ' দিব একদম মন হৈ গৈছে কাৰণ কিয় গম পাইছে না ভিউজটো নাই আৰু দুটা মানে কিনিবা এতিয়া ক'ব নোৱাৰোঁ দেখা পোৱা নাই কাকনো গালি পাৰিম চবকে কৈছোঁ কথাটো দুটা মানে ছাবস্ক্ৰাইব কৰি পেলাই আৰু আনছাবস্ক্ৰাইব কৰে সেনেকৈ বহুত বেয়া লাগে গাইজ সঁচাই কৈছোঁ আৰু গাড়ীগিলা ইমান কাহেৰি নি পেলাই কি আছে কোনো ঘণ্টা ভাবে কিমান ৰাস্তা আছে কাহেৰি লৈ গৈছে ভাবছি এক মাত থৈ যাওঁ এই পৃথিৱীত এনেই আছে হৌ গাইছ মই পৃথিৱীত এনেই আছোঁ মৰি যাম বা মৰি যাম তাকে মৰি যাম বা আজি মানে নহয় আজিৰ দিনটোত মানে নাগপঞ্চমী পূজা চলি আছে গোটেই অসম বুলি নাই আৰু মানে গোটেই নাগপঞ্চমী পূজা চলি আছে আমাৰ ওচৰতো মানে দুখন নাগপঞ্চমী পূজা হয় এখন হৈছে বৰখৰা আৰু এখন হৈছে দেহাৰকুছি এবাৰতো দেহাৰকুছিত ধামাকা 25 বছৰ ৰূপালী জয়ন্তী নে কি যে হয় সেই বলে 3 দিনা নাগপঞ্চমী পূজা হ'ব গাইছ মই গাইছ তাকে যাব লাগিব মানে তাকেনো যাই পেলাই কি কৰিম এটা ফটো ল'ব লাগিব আৰু অলপ হাবি চাবি চাব লাগিব সেয়ে আমাৰ পূজা আৰু তো গাইছ মই বঢ়িয়াকৈ গা চা ধুই ওলাই আহিলোঁ মানে গাটো অলপ বেয়া লাগি আছে মানে কালি যিহেতু মানে ফুটবল খেলা মানে একদম দেহা মানে বৰবাৰ উঠি গৈছে গাইছ তথাপিতো মানে পূজাত যাম বুলি যেতিয়া কৈছোঁ ওলাই আহিলোঁ বঢ়িয়াকৈ গা পা ধুই আৰু আজি এবাৰ মোৰ লগত আছে অচিন্তদা আৰু এবাৰ আছে উৎপলৰ মানে এটা কাহিনী আছে পাছত কম মানে মাছ মাৰত একদম ডিপ্ল'মা পাই গৈছে আৰু এবাৰ আমাৰ আছে অচিন্তদা বাকী কালি গুৱাহাটীত পাইলি বাকী আজি পূজাত কি কিবা কৰিবি না আপি চাপি চাবি না মোৰ এইগিলা আপি চাপি ধান্দা নাই আপি চাপি নৰা আপি চাপি চাবা এইগিলা এখন দূৰত আপি চাপিৰ পৰাই গাইছি নাচাই নাই এতিয়া মই চাম আৰু মই ছিংগল মানুহ আপি চাম বুলি ওলাই আছোঁ আৰু অলপ ভক্তি ভাৱ লৈছোঁ বাৰু মনত কিন্তু কি হয় নাজানো আৰু মানে এটা কথা মানে আমাৰ ময়ূৰ মিক্স যে আছে ময়ূৰ মিক্স আছামিজ চিউ মানে আহি আছে ময়ূৰ মিক্স তাৰমানে মোৰ দিয়াক ফোন মাৰিছিলোঁ মই ফোন মাৰোঁতে কৈছোঁ মই পূজা আহি পাইছোঁ তো মোৰ দিয়াক যাবলৈ লগ কৰিব লাগিব কাৰণ বহুত দিন লগ মানে যোৱা বছৰে লগ পাইছিলোঁ পূজাত তো যাই লগ কৰি আছোঁ বঢ়িয়াকৈ গাইছ এতিয়া যাব লাগে মানে গাটো অলপ বেয়াও লাগছে কিন্তু কোনো কথা নাই গাইছ কাৰণ ত্ৰিপ ব্লগছৰ পাৱাৰ সদায় থাকিব কিন্তু এই পাৱাৰ আপোনালোকৰ মৰমৰ আশীৰ্বাদৰ কাৰণে থাকিব কিন্তু আপোনালোকে যে মৰমৰ আশীৰ্বাদ কমেৰে ত্ৰিপ ব্লগছৰ পৃথিৱীৰ পৰা নোহোৱা হৈ যাব সঁচা কৈছোঁ গাইছ আপোনালোকে মৰম চৰম অলপ বেছিকৈ দিয়া কৰক সদায় মই কি এটা হৈছে ভাষাটো আমাৰ একদম মানে বহুত পুৰণা ভাষা আছিল তাৰমানে আমি মানে চবকে মানে মাতিছিলোঁ আৰু লগকেইটা এটা তই ইমান পুৰণা মানুহ নহয় তই যে কৈছা তই কি 99ৰ মানুহ নেকি আৰে এটা মোক 99ৰ মানুহ নেকি বয়স হৈছে দেখা নাই কি আছোঁ জানো গম পাইছোঁ তোৰ গোটেই কম বয়স হোৱা নাই বাৰু এই গাইছ মোৰ লগত থাকিব পাৰি মোক বহুত ডাঙৰ গাইছ বেছি ডাঙৰ নহয় দেই গাইছি বোলে আমাৰ দেউতাৰ দৰাৰ লগত গৈছিল যাব পাৰে এইটো ডাঙৰ কথা নহয় কাৰণ এক দৰাৰ লগত মই যাম না তেতিয়া চলি ক'ব পাৰে চাহ অচিন্তৰ দৰাৰ লগত মই গৈছোঁ তই গাইছ যেতিয়া বিয়া চিয়া কথা বাদ দি এতিয়া জলুক দুইটা চাব লাগে সেই তাৰিখে ক'ত দাউৰি যাওঁ গাড়ীখন আছে যে তই বাইকখন ইয়াতে মানে থৈ ল'লোঁ মানে বেলেগ জেগাত থ'লে মানে গাইছ বাইক ওলাওঁতে একদম বেয়া জ্বালা দিব তই গাইছ বঢ়িয়াকৈ মানুহ ঘৰ তাত থৈ দিলে ইয়াতে মানে চেফটিত থাকিল তই এতিয়া মানে অলপ ঘূৰিব লাগে আৰু সেই আমাৰ চটমাজি গণেশ আছে গণেশ বেয়া হোৱা তই গাইছ আমাৰ কাষৰে ভাল ওলাই দেখছা না চিনি নাপাওঁ মানুহ কি যে পূজাত আহিলে কৈ গ'লে আমাৰ মৌৰদাক মানে যোৱাবাৰো মানে লগ পাইছিলোঁ মৌৰদাক আৰু মানে মৌৰদাক মই ফোন কৰিছিলোঁ মানে প্ৰায় 12টা মানত ফোন কৰিছিলোঁ মৌৰদাই কৈছে মানে আহিম মই কিন্তু অলপ দেৰি হ'ব বাকী মৌৰদা আছে বোলে আছোঁ ভালে তোমাৰ ভালনে আছোঁ আছে কিবা কয় আৰু ভগৱানে ৰাখিছে আৰু ওপৰৰ পৰা একদম আৰু যিটো গৰম দিছে আজি মানুহ ডাইৰেক্ট মাৰি যাব ৰাতিপুৱা বৰষুণ আছিল বাৰু আৰু এতিয়া বাৰু পূৰা পাৱাৰ দিছে বাকী নতুন নতুন কাম কি চলি আছে মোৰ মিক্স আছামিছৰ কাৰণে ইণ্টাৰভিউ লোৱা আছে এংকলবিলাক লোৱাই আছে আৰু যিটো মোৰ ইউটিউব চেনেল তাত চফ্টৱেৰৰ কাম কৰি আছোঁ বাকী আপোনাৰ যিবিলাক ইণ্টাৰভিউ সেইবিলাক চাই পেলাই বহুত ভাল লাগে মানে
মানে অলপ ইউনিক ষ্টাইলত কৰে ন সেইটো ভাল লাগে চেষ্টা কৰি আছোঁ বাৰু ইমান ডাঙৰ ইউটিউবাৰ নহয় বাৰু আমি নতুনকৈ কাম কৰি আছোঁ সকলোৱে ছাপোৰ্ট কৰিব মৰম দিব ভাইটিকো মৰম দিব খুব ভাল কাম কৰি আছে বাকী ত্ৰিজি ব্লগছৰ কথা অলপ কৈ দিওঁ মানে মানুহে ভিডিঅ' একদম নাচাইছে ডেইলি ভিডিঅ'ছৰ কথা কি নাচায় চাব আজিৰ পৰা চাব বাৰু ডেইলি ভিডিঅ' চলে একদম নাচাই মানে একদম ভিউজ একদম লেতেৰা ভিউজ ডাউন মাৰে একদম গাইছ সঁচাই মানে এইকেইটা ডেইলি ভিডিঅ' তথাপিতো নাচাই গাইছ কৈ দিয়া মোৰ তো আজিৰ পৰা চাব সকলোৱে ছাবস্ক্ৰাইব কৰিব বহুত কষ্ট কৰি আছোঁ ল'ৰাজনে ইমান দূৰ নলবাৰীৰ পৰা নলবাৰীৰ পৰা আহি নৰ্মেল ইয়াত অলপ বেছি দিন নহয় বাৰু তথাপিতো ৰ'দৰ আহিলে কষ্ট কৰি বুলি আপোনালোকে কষ্ট কৰি ভিডিঅ' বনাই আছে যদি আপোনালোকে ছাপোৰ্ট আপোনালোকক কৈছোঁ মই গাইছ মানে আপোনালোকৰ কাৰণে দিয়া প্ৰাণ গোটাই দিম মানে আপোনালোকে মোক ছাপোৰ্ট কৰক সেইটোৱে কথা আৰু গাইছ লাইক কৰিব শ্বেয়াৰ কৰিব ভিডিঅ'টো লগাই দিব আৰু ভাল কমেণ্ট দিব আৰু এইটো মানে মেইন জেগাত খাদ্য জেগাত একদম চাব পাৰে কেনেকুৱা লেভেলত মানে একদম ভোগ বনাই থৰিছে আৰু মেইন কথা এটা যে গোটেইখিনি ৰান্ধনি মানে আমাৰ গাঁৱৰ বাগে আছে মানৱ দা ৰাজু একদম পুৰা ৰঙা ৰুটি মাৰি আছে ৰাজু দা পুৱাৰ পৰা কেইথালিমান বনোৱাগৈ আৰু কৈ দিব একবাৰ পুৱাৰ পৰা মানে 35 থালি বনাই আছে আৰু বনাই আছে আৰু বাগে আমাৰ আছে পঞ্চিঙে আলু কাটি কেইটাক লাগি আলু কাটবে এবাৰ আছে মহেশ দা কেনাই মানে চলি আছে বঢ়িয়া এবাৰ আছে আমাৰ ধন ধন কেনা কল কাটিছ বাকী কষ্ট কেনা নাই ঠিকে আছে না ঠিকে আছে না আৰু বোলে পাকঘৰ আছে এটা মানে 35 থালি প্ৰায় 40 থালিৰ পৰা মানে গুচি যাব আৰু বোলে তাতে আছে মা কচম কি লেভেলত মানুহ হৈছে নলবাৰী ৰাখোঁতেও নাই মানুহ বাকী ৰাজু তাৰ গৰম ভাৱটো কেনে ইয়াতে মই এটা কথা গম পাইছোঁ তোমালোকে কুঁহিয়াৰ ৰস খাই দিলে কুঁহিয়াৰ ৰস খাইছি কোনো ঠাণ্ডা কৰি দিব গাইছে বাকী আচলতে প্ৰদীপ দা মানে বহুত হেডেক আছে গাইছে মা কচোন কি হেডেক নাকছো 40 থালিৰ পৰাই ভোগ যাব কি হেডেক নাকছিব মা কচোন কেনে গৰমতে মোৰ অলপমান সময় মানে মৰি যা চাৰ ভোগ বনাই আছে এইটো সহজ কাম নহয় গাইছে ডাক্তৰ ইঞ্জিনিয়াৰৰ দ্বাৰা এটা মানে বহুত আৰু এইটো চাইডে মানে ৰান্ধি আছে এইটো চাইডে আছে আমাৰ মানে বেলেগ মানে সেইটো চাইডে আছে মানে মানৱ খুৰাত এবাকে আছে আমাৰ নগেন খুৰা এবাকে আছে মাজুদা এবাকে আছে ৰাতুল ইয়াৰ পৰা কেই থালিমান গেলা তাতে বোলে 40 থালি গেল এটা 42 প্ৰায় গাইছ 85 মানতো যাবই বাপৰে বাবাকে আছে মাজুদা গৰম কে নাই গৰমটো বহুত গৰম ৰাতুল গৰম আছে না এবাকে আছে আমাৰ মিণ্টু দা কেনে জানো গৰম মানে তো গাইছ এই কামটো মানে সহজ নহয় কাৰণ ডাক্তৰ ইয়াৰ পৰা মানে যাওঁ মানে এনেকুৱা লেভেল গৰম দিছে মানে শেষ হৈ যাব লাগিব তো গাইছ পানী বটল এটা লৈছোঁ পানী খাওঁ আৰু গাইছ মানে এতিয়া গাড়ী ওলাওঁতে জ্বালা পাম আৰু মানে দৰমুখত দুনিয়াৰ যেনকি বাইকগিলা থৈছি এতিয়া বাইক ওলাওঁতে জ্বালাম পানী খাই লওঁ গাইছ পূজাৰ পৰা ওলাই আহিলোঁ মানে ভাই কি মানুহ দুনিয়াৰ গৰম আৰু আপি গাইছ আৰু মানে গাড়ীখন এনে জ্বালা পাইছোঁ কৈছোঁ আমাৰ গাড়ী মাজে মাজে গাছতো উঠোৱে সেইটো বেলেগ কথা তাৰ পাৰ্চনেল কথা মানে হাত ফুলে তো গাইছ তাৰ পৰা আহিলোঁ মানে ভাই কি মানুহ মানে তাতে থাকিব নোৱাৰি গাইছ মানে আপীয়া কোটা মানে মোৰ মা গাইছ আপীয়া কোটা পুৰা একদম জানো গোটা উগ্ৰপন্থী একদম পুৰা নখুৰ আগৰ পৰা চুলি গোটাই কলা ড্ৰেছ গাইছ বাকী গাইছ আহি পালোঁ এটা মানে ৰখলি মানে মোৰ বেমাৰটো উঠিলে কৰিব মানে মোটা লাগছে তো বাকী গাই ৰাইডত যোৱা আমাৰ প্লেন কি হৈ গ'ল হঠাৎ তাৰমানে মই ৰাইডত যাম বাৰু কিন্তু মই তোৰ লগত নাযাওঁ মোক কেনে না আৰু মই তোৰ লগত গেলি তই এটা কাম এটা কৰিব লাগিব কি তই লগত টেকেলি এটা তই মজাকে ফিটিং কৰি তই কি কৰিম মই এইটো টেকেলিটো তাতে তই ইয়াতো আৰু মানে ৰাইজে আৰু মানে যি বুজি বেছি পাইছি ইয়াত তো গাইছ মানুহ মোটা লাগেই মানুহৰ মোটা লাগে মই জানো কিন্তু তোৰ দৰে নালাগে নহয় গাইছ মানে মোৰ মোটা লাগে হৈ ঠিকে এইটো বাৰু কথা মিছা নহয় বাৰু মোৰ মোটা লাগে হ'লেও আৰু কি ক'ব লাগে গাইছ মোৰ মানে কি জানা বহুত পানী খোৱা যায় কিয় ক'ব নোৱাৰোঁ গাইছ মই মানে সঁচাই দে মুঠি ল'ৰা মস্ত মোটা লাগছে গাইছ মুঠলো দে বৰ শান্তি পাইছোঁ গাইছ কৈছোঁ না মুঠি মিল্কতে বাফলো মেনি ফিশ বগলি ব্লাইণ্ড লোকে আপোনালোকৰ যদি মোটা লাগছে মুঠবোৰ কাৰণ কি জানে মই সঁচা কথা এটা কৈছোঁ মই সিমান এটা চাইণ্টিফিক কথা নাজানো মোটাও যে নাচোঁ মোটাও যে মানে কিডনি ডিফেক্ট কৰে মই এইটো কথা মানে মোক কৈছে ডাক্তৰে তোৰ যিহেতু মোটা লাগে মোটা নোযোৱা তই গাইছ একদম মই গুৱাহাটীত ডাইৰেক্ট মুচি দিছোঁ পূজাৰ পৰা মানে দিনতে আহি পেলাই মানে ফুটবল খেলিব গ'লোঁ আৰু মানে গাইছ ভিডিঅ' কৰিব মই পাহৰি গৈছোঁ মানে হঠাৎ মানে এনেকুৱা মানে কিছুমান টেনশ্যন আহে মাথাত থুমে দিয়ে মানে মোবাইল চোবাইল ক'ৰবাত দলে থৈ মানে কিবা বেলেগ কামত মানে ব্যস্ত হৈ যাব লাগে সঁচাই গাইছ মই ডেইলি ভিডিঅ' বনাইছিলোঁ পাহৰি গৈছোঁ মানে কিছুমান শ্বট ল'ব লগা আছিল মানে পাহৰি গ'ল মানে হঠাৎ মানে মাথাটোত মানে কিবা মানে ক'ৰবাৰ পৰা কিবা টেনশ্যন আহি পায় সেই গতিকে মানে গাইছ কি যি হ'ব মানে ভিডিঅ' কৰিব পাহৰি থাকোঁ বৰ দিগদাৰ হৈছে আৰু গাইছ এইটো চাবলৈ এইটো হৈছে হেলমেট মাউণ্ট আমাৰ মানে মটৰ ব্লগাৰ যি আছে অচিন্ত তাৰ এইটো হেলমেট মাউণ্ট এইটো আনি পেলাই তো এইফালে থৈ দিছে কি যি হ'ব
তো বাকী গাইজ যি কি নহওক দিয়ক মানে আমাৰ এতিয়া নাম আছিল নামখন চাইলোঁ এতিয়া আমাৰ লগত আছে উৎপল বাই বাকী উৎপল কেনে খবৰ খবৰ ভাল বাকী এতিয়া গাইজ প্ৰায় 11:30মান হ'ল এতিয়া ঘৰত যাব লাগে মায়ে ফোন কৰিছে গধূলি ক'ত বল খেলোৱা ওলাইছোঁ 3:30 3:30 ঘৰকে যোৱা নাই এনেকৈ ঘূৰি আছোঁ একদম কুত্তা ঘূৰা দি তো গাইজ যি কি নহওক বাকী গাইজ ভিডিঅ'টো চাই যে ভাল লাগিল কিনো ভাল লাগব আৰু সেই আজি ভিডিঅ'টো কিবা হোৱা ভিডিঅ' আনিছে গাইজ চাই যদি মানে ভিডিঅ'টো চাই ভাল লাগে তেতিয়া লাইক কমেণ্ট শ্বেয়াৰ লগতে ছাবস্ক্ৰাইব কৰিব নাপাহৰিবা আৰু কালি একদম ধামাকা ভিডিঅ' আহি আছে সঁচাই গাইজ মই কৈছোঁ একদম ধামাকা